বন্ধুসকল কি খবৰ ভালে আছে মই প্ৰিয়াংকু অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আকৌ এবাৰ আজি ভাবিলো ভিডিঅ' এটা বনাও বুলি ভিডিঅ'টো হৈছে অতি গুৰুত্বপূৰ্ণ অতি প্ৰয়োজনীয় আপোনালোকৰ মৰমৰ গাড়ীখনৰ ওপৰত নিগনিৰ উপদ্ৰৱ চলিছে নেকি যদি চলিছে আজি মই আনি আছো উপায় এটা এই উপায়টো কি জানিবলৈ চাই থাকক মোৰ ভিডিঅ' শেষলৈকে মই এই বস্তুটো 2-3 বছৰ হৈ গ'ল ব্যৱহাৰ কৰি আছো সেই তেতিয়াৰ পৰা মোৰ গাড়ীখনত এটাও নিগনিয়ে একো কৰিব পৰা নাই ওয়াৰ একদম ধুনীয়া টিপটপ হৈ আছে গতিকে ভাবিলো বস্তুটো যেহেতু ইমান ভাল ফল দিছে গতিকে আপোনালোকৰ ওচৰলৈ মই এইটো দাঙি ধৰিছো কিয়নো আজিকালিতো সকলো ঘৰতে গাড়ী আছে আৰু এই প্ৰবলেমটো হৈ থাকে যে নিগনিয়ে ইটো কুটিলে আৰু বহুত টকা খৰচা হৈ যায় গতিকে মই এইটো যিটো বস্তু আনিছো সেইটো বস্তু 10 পৰা 30 টকাৰ ভিতৰত নিজে ঘৰতে মানে এইটো প্ৰস্তুত কৰি এইটো ব্যৱহাৰ কৰিব পাৰিব গতিকে দেৰি নকৰি আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ গতিকে প্ৰথমে মই গাড়ীখন খুলি লওঁ বনেটটো খুলি লওঁ এইটো দেখিছে কিহৰ টোপোলা আৰু এফালেও আছিলে দুটা টোপোলা হয়তো পৰি থাকিলে চাগে ক'ৰবাত আজি এই টোপোলাটোত কি আছে মই দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম এই টোপোলাটো বন্ধা আজি প্ৰায় হৈ গ'ল 2 বছৰমান হৈ গ'ল এই বস্তুটো মাজে মাজে এনেকৈ ভাঙি থাকিব লাগে তেতিয়া গোন্ধটো ওলাই যায় সেই গোন্ধটো পালে মানে নিগনিবিলাক ইয়াত নাথাকে নিগনিবিলাক ইয়াত নথকাৰ ফলত কাৰখনৰ সেফটি হৈ থাকে গতিকে আহকচোন চাওঁ ইয়াৰ ভিতৰতনো কি আছে আৰু কেনেকৈ প্ৰস্তুত কৰা যায় আৰু কি লাগে সেই বস্তুটো বনাবৰ কাৰণে আপোনালোকক 2-3খন মান সৰু কাপোৰ লাগিব যেটা টোপোলা বনাব হিমানখন আপোনালোকক সৰু কাপোৰ লাগিব আৰু এটা বস্তু লাগিব সেইটো বস্তু হৈ গ'ল এয়া হৈ গ'ল জালুক গতিকে আহকচোন প্ৰচেছটো চাওঁ এয়া দেখিছে এতিয়া হৈ গ'ল এইখিনি খুন্দি পেলাই জালুকখিনি সম্পূৰ্ণভাৱে গুৰি নহলেও হ'ব অলপ গোটা হৈ থাকিলেও কোনো কথা নাই এতিয়া জালুকখিনি সৰু কাপোৰখনত এনেকৈ লৈ সৰুকৈ টোপোলা বনাম এয়া হৈ গ'ল এটা টোপোলা এতিয়া জালুকৰ টোপোলাবিলাক এনেকৈ ইঞ্জিনৰ ওচৰত বান্ধি দিম আচলতে ইঞ্জিনৰ ওচৰতে নিগনিবিলাকে বাহ ল'বলৈ সুবিধা পায় এয়া এতিয়া হৈ গ'ল আমাৰ কাম আৰু মাজে মাজে এনেকৈ টেপি থাকিব যাতে গোন্ধটো এনেকৈ চাৰিওফালে বিয়পি থাকে গতিকে আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব কমেণ্ট কৰিব আৰু মোৰ ভিডিঅ'টো লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গতিকে আজিলৈ বাই